নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। কোনে কোনে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বহুতেই কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিছে। আপোনালোকে যদি নাজানে যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব লাগে, ক'ত কৰিব লাগে আৰু আবেদনৰ সময়ত কি ডকুমেণ্টছ লাগিব ভিডিঅ'টো শেষত জনাই দিম। কিন্তু ইয়াৰ আগতে আপোনালোকে জানি লওক যে কোনসকলে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কোনসকলে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। ইয়াত আপোনালোকে এটা লিষ্ট চাব পাৰিছে আৰু এইখন লিষ্টত উল্লেখ আছে যে কোনসকলে অৰুণোদয় আঁচনি নাপাব। এটা কথা আপোনালোকে জানি লওক যে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এলিজিবল নহয় তেন্তে তথাপিও যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলি নিৰ্দেশনা জাৰি কৰি দিছে। ইয়াত চাব পাৰিছে যে প্ৰথমে আছে ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। যদি ঘৰত চৰকাৰী চাকৰি থাকে তেন্তে অৰুণোদয় আঁচনিৰ বাবে উপযোগ্য নহয়। 2 নম্বৰত আছে ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও নাপাব অৰুণোদয়ৰ সুবিধা আৰু 3 নম্বৰত আছে ঠিকাভিত্তিক শিক্ষক, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, চৰকাৰী পেঞ্চন পোৱা, গাঁও প্ৰধান আদিৰ পৰিয়ালে নাপাব অৰুণোদয়ৰ সুবিধা। তাৰপিছত চাব পাৰিছে যে 24 ডিচেম্বৰৰ ভিতৰত এই পৰিয়ালে ত্যাগ কৰিব লাগিব অৰুণোদয়ৰ সুবিধা। যদি আপোনালোকৰ পেঞ্চন আছে, অংগনৱাড়ী কৰ্মী, তাৰ পাছত ইয়াত যি উল্লেখ আছে সেইকেইটা ভিতৰত আপোনালোকে পৰিছে তেন্তে আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে এইকেইটা আপোনালোকে ত্যাগ কৰিব লাগিব। অন্যথা বিহিত ব্যৱস্থা ল'ব চৰকাৰে নিৰ্দেশনা জাৰি বিত্ত বিভাগ। ইয়াত নিশ্চয় আপোনালোকে চাব পাৰিছে যে কোনসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তো এতিয়া বলক আপোনালোকক জনাই দিওঁ যে অৰুণোদয় আঁচনিৰ বাবে আবেদন ক'ত কেনেকৈ কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে গাঁও পঞ্চায়তত যাব লাগিব, তাৰ পৰা ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব আৰু লগত দিব লাগিব আপোনালোকে ৰেচন কাৰ্ড, আধাৰ, পান, এইবিলাক আপোনালোকৰ নিজৰ যি ডকুমেণ্টছ সেইকেইটা লাগিব। লগতে লাগিব আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আৰু লাগিব গাঁওবুঢ়াৰ চাৰ্টিফিকেট।